Hello everyone, good evening. Laura's ফৰমাইছ পিজ্জা আৰু পিজ্জা মানে হোমমেড ব্ৰেড পিজ্জা খুব সহজতে 5 মিনিটতে বনাব পৰাকৈ এইদৰে তৈয়াৰ কৰি দিলোঁ আৰু যেহেতু সি খাব সেয়েহে মেয়নিজ আৰু চীজ মই খুব কমেই ব্যৱহাৰ কৰিছোঁ আৰু এইদৰে তাক বনাই দিলোঁ খাবলৈ পিছে সোৱাদেই হৈছিল আপোনালোকেও বনাই খুৱাব পাৰে তাৰ লগতে এটা আমলেট বনাই দিলোঁ আমলেটটো অকমান চীজ দি দিছোঁ আপোনালোকে ভিডিঅ'টো দেখিলে গমেই পাব পিজ্জা হিচাপত আচলতে ব্ৰেড কেইখন গোল গোলকৈও কাটি ল'ব পাৰে মই পিছে স্কুৱেৰকৈ ৰাখিলোঁ আৰু এইদৰে কেপচিকাম বিলাহী পিঁয়াজ চাট মছলা জলকীয়া নাই দিয়া গোটেইখিনি মিক্স কৰি পেলাই এইদৰে পেনত দি দিলোঁ আৰু তাত অলপমান চীজ দি দিছোঁ আৰু হৈ গ'ল অলপ দেৰি ৰখাৰ পিছত তাত পিঁয়াজ চাট মছলা আৰু অলপমান নিমখ দি পেলাই এইদৰে আমলেটটো তৈয়াৰ কৰি দিলোঁ আজিলৈ আহিছোঁ বাই বাই